এই ভিডিঅ'টোত মই আপোনালোকক কথা পাতিম যে ফেচবুকে এটা ডাউনভোট বাটনৰ ওপৰত টেষ্টিং কৰি আছে যিটো দ্বাৰা ইউজাৰে যিকোনো পোষ্টৰ ওপৰত নিগেটিভলি ৰিয়েক্ট কৰিব পাৰিব আৰু আমি এতিয়া আৰম্ভ কৰি আছো নমস্কাৰ বন্ধু বান্ধৱীসকল মই হলো অবিনাশ শৰ্মা আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে আসামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোলৈকে ফেচবুকে এটা নতুন ফিচাৰ্ছৰ ওপৰত কাম কৰি আছে যিটো দ্বাৰা ইউজাৰে যিকোনো পোষ্টৰ ওপৰত যিবিলাক কমেন্ট আছে সেই কমেন্ট বিলাকক নিগেটিভলি ৰিয়েক্ট কৰি ৰেজিষ্টাৰ কৰিব পাৰিব কিন্তু এইটো ডিসলাইক বাটন নহয় ডিসলাইক বাটন বুলি ভুল নকৰিব এইটো এটা খালি ডাউনভোট বাটন হে এই ডাউনভোট বাটনটো ক্লিক কৰিলে সেই পাৰ্টিকুলাৰ কমেন্টটো সেই পাৰ্টিকুলাৰ ইউজাৰজনৰ কাৰণে হাইড হৈ যাব মানে লুকাই যাব তাৰ পাছত সেই ইউজাৰজনক এটা অপচন আহিব যে এই পাৰ্টিকুলাৰ কমেন্টটো অফ টপিক আছিল নে মিসলিডিং আছিল নে অফেন্সিভ আছিল ফেচবুকে এই কথাটো অলৰেডি কনফাৰ্ম কৰিছে কিন্তু ফেচবুকে কৈছে যে পাব্লিক পোষ্টৰ যিবিলাক কুৱেশ্যনেবল কমেন্ট হয় সেইবিলাকক মাৰ্ক কৰিবলৈহে এই অপচনটো হয় ফেচবুকে কৈছে যে পাব্লিক পোষ্টৰ ওপৰত যিবিলাক কমেন্ট হয় সেই কমেন্ট বিলাকৰ ফিডবেক লবলৈ তেওঁলোকে এই অপচনটো এক্সপ্লোৰ কৰি আছে যেতিয়া ফেচবুকে ফেব্ৰুৱাৰী 2009 লাইক বাটনটো ইন্ট্ৰোডিউস কৰিছিলে তেতিয়া বহুত মানুহে আশা কৰিছিল যে তেওঁলোকে এটা ডিসলাইক বাটন ইন্ট্ৰোডিউস কৰিব অতি সোনকালে 2016 ফেচবুকে এটা নতুন অপচন লঞ্চ কৰিছিল যিটো বহুত বিলাক ইমোজি আছে আৰু সেই ইমোজি বিলাকক ৰিঅ্যাকশন বুলি কোৱা হয় যিটো দ্বাৰা ইউজাৰে যিকোনো পোষ্ট বা যিকোনো ফটোৰ ওপৰত নিজৰ ৰিঅ্যাকশনটো দিব পাৰে গতিকে বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টো ইমানে আশা কৰিছো আপোনালোকে ফেচবুকৰ এই লেটেষ্ট আপডেটটো পাই ভাল পাইছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টোক লাইক আৰু শেয়াৰ নিশ্চয় কৰিব আৰু আসামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোত মই এনেকুৱা বিভিন্ন ধৰণৰ টেকনিক্যাল ভিডিঅ' প্লাস টেকনিক্যাল নিউজ প্লাস গেজেট ৰিভিউ দি থাকিম গতিকে যদি আপুনি এনেকুৱা ভিডিঅ' আৰু চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে বিদায়